নমস্কাৰ বন্ধুসকল, কেনে আছে সকলো? আশা কৰোঁ সকলো ভালেই আছে। যেহেতু অকণ ঠাণ্ডা পৰিছে, সেয়েহে মই আজি এটা জলকীয়াৰ আচাৰ লৈ আহিছোঁ। ঠাণ্ডা বতৰত জলকীয়া খাই গাটো গৰম কৰি লওক। সেয়েহে চাওঁ আহক মই কেনেকৈ বনালোঁ মোৰ জলকীয়া আচাৰটো। জলকীয়া আচাৰ বনাবৰ বাবে আমি প্ৰথমে জলকীয়াখিনি ভালদৰে ধুই ল'লোঁ। ধুই পেলাই অকণমান ৰ'দত শুকুৱাই ল'লোঁ, যাতে যোনখিনি পানী লাগি আছে সেইখিনি শুকাই যাওক। তাৰপিছত শুকোৱাৰ পিছত মই জলকীয়াৰ ঠাৰিকেইডাল এৰুৱাই ল'লোঁ আৰু অলপমান আদা নহৰু কাটি ল'লোঁ। আৰু ইয়াতে মই হালধি, নিমখ, জিৰা আৰু ধনিয়া গুড়ি লৈ লৈছোঁ। তাৰপিছত মই যোনখিনি জলকীয়া আছিলে সেই জলকীয়াখিনি মই মিক্সি এটাত দি ল'ম। আপোনালোকে আদা নহৰুখিনি নিজৰ ইচ্ছা অনুযায়ী কম বেছ কৰিব পাৰে, কিন্তু আদা নহৰুটো দিলে খুব টেষ্টি হয়। এইখিনি আমাৰ ঘৰৰ জলকীয়া, সেয়েহে পূৰা অৰেঞ্জ কালাৰ দেখা পাইছে। খুবেই জ্বলা আৰু খুব টেষ্টি হয় জলকীয়াকেইটা। আৰু এইখিনি যোনখিনি মই আদা নহৰু লৈছিলোঁ সেইখিনি মই ইয়াত দি দিম। তাৰপিছত মই এইখিনি মিক্স কৰি ল'ম ভালদৰে। এয়া মই পেষ্ট বনাই ল'লোঁ। এয়া দেখিছেনে, পূৰা অৰেঞ্জ কালাৰ হৈছে, কাৰণ জলকীয়াটো মোৰ ঘৰৰ কালাৰটো হৈছে অৰেঞ্জ। তাৰপিছতে মই এনেকুৱা কাঁহী এখনত উলিয়াই ল'লোঁ, ষ্টীলৰ কাঁহী এখনত। তাতে মই 2 চামুচ জোখৰ ভিনেগাৰ দি লৈছোঁ। ভিনেগাৰ দিলে আপোনাৰ আচাৰটো বেয়া নহয় সোনকালে। আৰু তাৰপিছত মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। এই জলকীয়া আচাৰটো খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে ৰুটিৰ লগত খাব পাৰে, বা যেতিয়া আপোনালোকৰ নিৰামিষ ভাত থাকে তেতিয়া আপোনালোকে ভাতৰ কাষতে অকণমান লৈ পেলাই জুতি লগাই খাব পাৰে। আৰু যিসকলে জ্বলা খাই ভাল পায় তেওঁলোকৰ কাৰণেতো এইটো ফেভৰেট হ'ব। তাৰপিছত মই ভিনেগাৰখিনি দিয়াৰ পিছত ইয়াত মই নিজৰ অনুমানেৰে মই নিমখ দি লৈছোঁ আৰু হালধি দি লৈছোঁ। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। আৰু এই জলকীয়া আচাৰটো এনেকুৱা নহয় যে আপুনি আজি বনাইছে আজিয়ে খাব নোৱাৰে, 2-3 দিন লাগিব খাবলৈ, তেনেকুৱা একো নহয়। এই জলকীয়াটো আপুনি বনাই পেলাই লগালগ খাব পাৰে। এদিনৰ ভিতৰতে বনাওক আৰু এদিনৰ ভিতৰতে খাওক। আপোনালোকে আলহী আহিলেও দিব পাৰে, কেতিয়াবা লুচিৰ লগত দিবলৈ একো নাথাকিলে তেতিয়া এই আচাৰটো দিব পাৰে। এতিয়া মই ভালদৰে মিক্স কৰি ল'লোঁ। আৰু মিক্স কৰি পেলাই এতিয়া মই এইখিনি 2 ঘণ্টা বা 3 ঘণ্টাৰ বাবে ৰ'দত দি ল'লোঁ। এয়া চাওক, মই ৰ'দত দিয়াৰ পিছত যোনখিনি এক্সট্ৰা পানী আছিলে সেইখিনি শুকাই গ'ল। তাৰপিছতে মই ইয়াত যোনখিনি ধনিয়া গুড়ি লৈছিলোঁ আৰু জিৰা গুড়ি সেইখিনি ইয়াত দি দিম। দি পেলাই আকৌ ভালদৰে মিক্স কৰি ল'ম। খুব ইজি, বহুত জলদি বনি যায়। আপোনালোকে ট্ৰাই কৰিব। ভালদৰে মছলাখিনি মিক্স কৰি ল'ব। আৰু বৰ ধুনীয়া গোন্ধ এটা আহিছে, খুবেই ধুনীয়া, আল্টিমেট ধুনীয়া গোন্ধ এটা হৈছে। যেন খাই দিম গোটেইখিনি, কিন্তু খাবতো নোৱাৰোঁ। খালে আৰু চেচ আৰু, নে কি কয়? এয়া মই ভালদৰে মিক্স কৰি ল'লোঁ। তাৰপিছত মিক্স কৰা হোৱাৰ পিছত মই 1 কাপ জোখৰ মই মিঠাতেল গৰম কৰি পেলাই অকণমান ঠাণ্ডা কৰি ল'লোঁ। তাৰপিছত মই ইয়াত দি দিম। এয়া মিঠাতেলখিনি দি ল'লোঁ মই। দিয়াৰ পিছত আকৌ এইখিনি ভালদৰে মিক্স কৰি ল'ম।
আপোনালোকে মিঠাতেলটো আপোনালোকৰ জোখমতে দি ল'ব, বেছিও দি নিদিব। এয়া মোৰ জলকীয়াৰ আচাৰ ৰেডি হৈ গ'ল। মিঠাতেলখিনি দিয়াৰ পিছত আৰু ধুনীয়া গোন্ধ আহিছে। এয়া ৰেডি। এতিয়া এটা শুকান বটলত জলকীয়া আচাৰখিনি মই সুমুৱাই ল'ম। মন কৰিব যাতে পানী নাথাকে, পানী থাকিলে আচাৰখিনি খুব সোনকালে বেয়া হয়। আৰু আপোনালোকে তিতা চামুচ কেতিয়াও নুসুমুৱাব আচাৰত, আৰু মাজে মাজে ৰ'দত দি থাকিব। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। আৰু যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।